চাকৰি এটা নোপোৱা বা চাকৰি এটা ল'ব নোৱাৰা দুখে যেনেকৈ মনটো দহি থাকে, কিন্তু চাকৰি এটা পোৱাৰ পাছতো মনত নানা দুখ হয়। চাকৰিটো পোৱাৰ পাছত সোনকালে উঠিব লাগে, নিজৰ কাপোৰ কানি ধুব লাগে, মানে মাইকী মানুহে কৰা সকলো কামখিনি কৰিব লাগে। এনেকুৱা কিছুমান দুখে মনটো আকৌ দহিবলৈ আৰম্ভ কৰে। নিজৰ কাপোৰ জাপতে লাগে, নতুনকৈ বিয়া হোৱা চিৰিও নুঠে। যেতিয়া আমি উঠোঁ 7টা বজাত, তেতিয়া উঠি ঝাৰু মাৰোঁ বাহিৰত, চাহ বনাওঁ নিজৰ কাৰণে, পানী গৰম কৰোঁ, কাপোৰ প্ৰেছ কৰোঁ, বাচন ধুওঁ, ভাত আনিব যাওঁ। এতিয়া কাপোৰ জাপি তৎ নাই, কি নকৰোঁ চিৰি মানুহৰ কাম। বাছ মাহে মাহে বাকী আছে, বাকী এইখিনি কাম কৰিবলগীয়া হৈছে বুলিয়ে বা এইখিনি কাম কৰিব লাগে বুলিয়ে আমি জানো চাকৰি এটা নিবিচৰাকৈ থাকিম? যদি চাকৰি এটা নিবিচৰাকৈ থাকোঁ, তেতিয়া মোৰ দৰে এনেকুৱাবোৰ কৰি ফুৰিব লাগিব। 4টা বজাত উঠাটো দূৰৰে কথা, হয়তো ৰাতিও শুব নোৱাৰিব পাৰে, শুবলৈ নাপাব পাৰে ৰাতিও। চাকৰি এটা নোপোৱাটো বা চাকৰি এটা ল'ব নোৱাৰাটো কিমান দুখ, সেইটো মোৰ দৰে চাকৰি নোপোৱাকেইজনহে বুজি পাব, বা মোৰ দৰে যি এনেকৈ এইবোৰ কাম কৰিবলগীয়া হৈছে সেইসকলে বুজি পাব। কিন্তু আপোনালোকে চাকৰি পায়ো সেইকেইটা কাম কৰিবলগীয়া হৈছে বুলিয়ে ইমান দুখ কৰিছে। তো চাকৰিটো নোপোৱা হ'লেতো এনেকৈ কৰিব লাগিলেহেঁতেন কিবা কিবি, তেতিয়াতো এই কাঁহী বাতি ধোৱা, কাপোৰ কানি ধোৱা বা 4টা বজাতে উঠা, তাতকৈ বেছি কষ্ট হ'লহেঁতেন।